हेलो बंधुসকল আপোনালোকে যেতিয়া হেল্ল ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধুসকল আজি বেলেগ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি এটা মোবাইল দোকানত আহিছোঁ। তো কিবা পাৰ্চেছ কৰিবলৈ আহিছোঁ। তো আপোনালোকক সকলোবোৰ দেখুৱাম। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আৰু যদি মোৰ চেনেললৈ প্ৰথমবাৰলৈ ভিজিট কৰা হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব। আৰু যদি কিবা কুৱেশ্যন থাকে তেওঁলোকে কমেণ্ট বক্সত মোক জনাব। মই যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিম। এয়া চাওক মোবাইল দোকানত ইয়াত আপোনাৰ বহুতো বস্তু পাই যাব, যিবোৰ বস্তু আপোনালোকৰ লাগে। হেডফোন, চাৰ্জাৰ, বেটাৰী, মোবাইল ছাৰ্ভিচিং, ৰিচাৰ্জ, কম্পিউটাৰ ছাৰ্ভিচিং সকলোবোৰ বস্তু পাই যাব। এজন মই তাৰ লগতে আপোনালোকে নিশ্চয় ভিডিঅ'টো অনুভৱ কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰিম। এইটো বৰ্তমান মই আছোঁ এতিয়া কেৰেলাত। এই দোকানটো আছে আপোনাৰ কালমেশ্ৰী টাউনত। কালমেশ্ৰী টাউনৰ অভাৰব্ৰিজৰ তলৰ লেফ্ট ছাইডত এই দোকানটো আছে। তো আপোনালোকে যদি কেতিয়াবা কেৰেলালৈ আহে তেনেহ'লে এইটো দোকানত নিশ্চয় আহিব। যিকোনো ছাৰ্ভিচ ইয়াত এভেইলেবল পাব। তো আশা কৰিছোঁ আপোনালোকে যদি কেতিয়াবা কেৰেলালৈ আহে এইটো দোকানত নিশ্চয় আহিব। কোনো বস্তু বাই কৰিব কাৰণে আপুনি এইটো দোকানত বাই কৰিব পাৰিব। ইয়াত চাওক চেল্ফি মাৰি আছে। এইজন দোকানৰ মালিক হয়, যোনে চেল্ফি মাৰি আছে। বহুত ইয়াত আমি এটা ষ্টেণ্ড ল'বলৈ আহিছোঁ। লৈছোঁ আমি।